যদি তুমি কাৰোবাক সঁচা দিলৰ পৰা ভাল পোৱা তেন্তে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। তোমাৰ বিয়াৰ দিনাখন শুনিছো অহা বহাগত তোমাৰ হেনো বিয়া চহৰীয়া দৰা বহুত ধনী মানুহ বোলে পাটৰ সাজত তোমাৰ ধুনীয়া মুখখন চাও বুলিও চাব নোৱাৰিম দেখোন। জোৰোণে পিন্ধোৱা তোমাৰ কপালৰ সেই ৰঙা সেন্দুৰ কণেও প্ৰমাণ দিব তুমি যে আজিৰ পৰা আনৰ হলা। কি হাতেনো বিদায় দিওঁ বাৰু তোমাক আলহীৰ কোলাহল আৰু বিয়া নামৰ শব্দত উল্লাসিত তোমাৰ আপোন ঘৰখন আৰু তুমি। সন্ধিয়াৰ ব্যস্তপূৰ্ণ সময়ত লাইটৰ পোহৰত তুমি জোনৰ দৰে জিলিকিবা আৰু মই মোৰ দেখোন আজি এটা এন্ধাৰ কোঠাই লগৰী। তুমি নতুন ঘৰৰ নতুন মানুহৰ লগ পাই মোক পাহৰি গলো মই বাৰু তোমাক কেনেকৈ পাহৰিম। হোমৰ গুৰিত বামুণে পঢ়িব আমাৰ বিচ্ছেদৰ মন্ত্ৰ আৰু সাক্ষী হব একুৰা উমাল জুই। সেইদিনা তোমাৰ এবাৰো মনত নপৰিবনে বাৰু মোলৈ? হোমৰ গুৰিৰ পৰা আয়তিৰ উৰলিৰ মাজেৰে তোমাক যেতিয়া লৈ যাব আনৰ ঘৰলৈ সেই সময়ত মই বাৰু কি কৰিম? হয়তো উৰে নিশা তিতিব হিতানৰ গাৰু। মনে নামানিলেও আশীৰ্বাদ কৰিম তোমাক। তোমাৰ যুগ্ম জীৱন সুখৰ হওক, সুখী হোৱা তুমি। ভাঙি থৈ গলা হিয়াখন মোৰ জানৈ কলিজাৰ